আপোনালোকে জানেনে যে দীৰ্ঘদিনীয়া পেলুৰ সংক্ৰমণৰ বাবে আপোনাৰ শিশুটিৰ ৰক্তহীনতা বা এনিমিয়া বা পুষ্টিহীনতা বা মেলনিউট্ৰিশ্যন, একিউট ইণ্টেষ্টাইনেল অবষ্ট্ৰাকশ্যন, আনকি এপিলেপচি বা মিৰ্গী ৰোগ পৰ্যন্ত হ'ব পাৰে। সেয়েহে আপোনাৰ শিশুটিৰ সময়ে সময়ে পেলু নিৰ্মূল কৰি থকাটো খুবেই প্ৰয়োজনীয়। আহকচোন আজিৰ ভিডিঅ'টিৰ জৰিয়তে জানি লওঁ এই পেলুৰ সংক্ৰমণৰ লক্ষণবোৰনো কি কি আৰু কেনেকৈ আমি এই পেলুৰ সংক্ৰমণক বাধা দিব পাৰোঁ বা নিৰ্মূল কৰিব পাৰোঁ। নমস্কাৰ, সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। বেলেগ বেলেগ ধৰণৰ কেইবাবিধো কৃমি বা পেলু থাকে যদিও সাধাৰণতে আমাৰ দেশত সংক্ৰমিত হোৱা পেলুসমূহৰ ভিতৰত ঘূৰণীয়া কৃমি, হাকুটা কৃমি, ফিটা কৃমি, থ্ৰেডৱৰ্ম আদিয়ে প্ৰধান। প্ৰথম অৱস্থাত পেলুৰ সংক্ৰমণ হ'লে কোনো ধৰণৰ লক্ষণ পৰিলক্ষিত নহয়, কিন্তু পাছলৈ পেলুৰ দীৰ্ঘদিনীয়া সংক্ৰমণৰ বাবে পেটৰ যিকোনো অংশত বিষ, বিশেষকৈ নাভিৰ চাৰিওকাষে বিষ হ'ব পাৰে, পায়খানাৰ দুৱাৰত খজুৱাব পাৰে, বমি বমি ভাৱ লাগিব পাৰে বা কেতিয়াবা বমিও হ'ব পাৰে, সঘনাই ডায়েৰিয়া হ'ব পাৰে, শিশুটিয়ে খাবলৈ মন নকৰিব পাৰে, কেতিয়াবা টোপনিও কমকৈ হ'ব পাৰে। ইয়াৰ উপৰিও ঘনে ঘনে থু পেলাই থকাও পেলু হোৱাৰ এক লক্ষণ হ'ব পাৰে। যদি সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰা নহয়, তেনেহ'লে দীৰ্ঘদিনীয়া পেলুৰ সংক্ৰমণে ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ দৰে গুৰুতৰ ৰোগ সৃষ্টি কৰিব পাৰে। কেতিয়াবা আকৌ পেলুৰ সংক্ৰমণৰ বাবে লৱাৰ ইণ্টেষ্টাইন বা ক্ষুদ্ৰান্ত বা বৃহদান্তৰ পথটো সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে, যাৰ ফলত অত্যন্ত পেটৰ বিষ হোৱাৰ লগতে পায়খানা টান আৰু কেতিয়াবা পায়খানা বন্ধও হৈ যাব পাৰে। ইয়াৰ উপৰিও এই পেলু বা কৃমিয়ে ইণ্টেষ্টাইন অৰ্থাৎ ক্ষুদ্ৰান্ত বা বৃহদান্তৰ ভিতৰত থকা ভিলাইবিলাকৰ গাত সংলগ্ন হৈ থাকি মানুহজনৰ দেহৰ পৰা তেজ শোষণ কৰি থাকে, যাৰ ফলত দেহত ৰক্তহীনতাই দেখা দিয়ে। ঠিক সেইদৰে হুকৱৰ্ম বা হাকুটা কৃমিৰ দীৰ্ঘদিনীয়া সংক্ৰমণ হৈ থাকিলে অত্যাধিক তেজৰ শোষণ, ডায়েৰিয়া, বমি আদি হোৱাৰ বাবে শৰীৰৰ পৰা পুষ্টি অপচয় হয়। তাৰ উপৰিও এই কৃমিৰ সংক্ৰমণ হৈ থাকিলে খাবলৈ মন নোযোৱাৰ বাবেও শৰীৰত পুষ্টিৰ নাটনি হয়, ফলত পুষ্টিহীনতাই দেখা দিয়ে। ফলত শিশুটি ক্ষীণমিন হৈ শুকাই যায় আৰু দুৰ্বল হৈ পৰে। আনহাতে কেতিয়াবা ফিটা পেলুৰ কণী মগজুলৈকে বিয়পি যোৱাৰ বাবে এপিলেপচি বা মিৰ্গীৰ দৰে ৰোগো হ'ব পাৰে। ইয়াক নিউৰ'চিষ্টিছ সাৰ্ক'চিছ বুলি কোৱা হয়। চিকিৎসাৰ ক্ষেত্ৰত দেখাত এই ৰোগ যিমান জটিল, ইয়াৰ চিকিৎসাও সিমানেই সহজ। সাধাৰণতে আমাৰ দেশত হোৱা প্ৰায়বোৰ কৃমি বা পেলুৰ সংক্ৰমণৰ বাবে পেলুনাশক ঔষধ যেনে এলবেণ্ডাজলৰ দুপালি সেৱনেই যথেষ্ট। যদি শিশুটিৰ বয়স 2 বছৰতকৈ কম হয়, এলবেণ্ডাজল ছাছপেনশ্যন 200/5 ml 5 ml ৰাতি ভাত খোৱাৰ পাছত আৰু আকৌ 5 ml 14 দিনৰ মূৰত ৰাতি ভাত খোৱাৰ পাছত খাব লাগে, সৰ্বমুঠ 2 পালি। আৰু শিশুটিৰ বয়স 2 বছৰতকৈ বেছি হ'লে এলবেণ্ডাজল ছাছপেনশ্যন 200/5 ml ব্ৰেণ্ড নেম ন'ৱৰ্ম ছাছপেনশ্যন 10 ml বা 10 ml ৰাতি ভাত খোৱাৰ পাছত আকৌ 10 ml 14 দিনৰ মূৰত ৰাতি ভাত খোৱাৰ পাছত খাব লাগে, সৰ্বমুঠ 2 পালি। 2 বছৰতকৈ ওপৰৰ শিশুসকলৰ বাবে সুপি খাব পৰাকৈ এলবেণ্ডাজলৰ টেবলেটো পোৱা যায়। কথাতে কোৱা হয়, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। সেয়েহে পেলুৰ সংক্ৰমণৰ পাছত ঔষধ গ্ৰহণ কৰি থকাতকৈ আমি কেনেকৈ পেলু নোহোৱাকৈ থাকিব পাৰোঁ তাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰা উচিত। পেলুৰ সংক্ৰমণ বা কৃমিৰ সংক্ৰমণ বাধা দিবলৈ প্ৰতি 6 মাহৰ মূৰে মূৰে পেলুনাশক ঔষধ এলবেণ্ডাজল চিৰাপ বা টেবলেট গ্ৰহণ কৰক। মুকলিত পায়খানা কৰিব নালাগে। মুকলিত পায়খানা কৰিলে সেই পায়খানাত পেলুৰ কণীবিলাক থাকি যায় আৰু বেলেগ কোনোবাই সেই পায়খানা কৰা ঠাইত খালী ভৰিৰে খোজকাঢ়িলে পেলুৰ সংক্ৰমণ ঘটিব পাৰে। ইয়াৰ উপৰিও পেলুৰ সংক্ৰমণ বাধা দিবলৈ হাত ভৰি ভালদৰে ধুইহে আহাৰ গ্ৰহণ কৰিব লাগে। যিকোনো খাদ্য ভালদৰে ধুই পখালি সম্পূৰ্ণকৈ সিজাইহে খাব লাগে। বিশেষকৈ ফিটা পেলু সংক্ৰমিত হৈ থকা গাহৰিৰ মাংস সম্পূৰ্ণকৈ সিজাই নাখালে মানুহৰ দেহলৈকো ফিটা পেলু বিয়পে। আশা কৰোঁ ভিডিঅ'টিৰ পৰা নিশ্চয়কৈ আপোনালোক উপকৃত হৈছে। আপোনালোকেও আপোনাৰ শিশুটিক সময়ে সময়ে পেলুনাশক ঔষধ খুৱাওক আৰু শিশুটিক কিছুমান গুৰুতৰ ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰক। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে আমাৰ ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব
আৰু আমাৰ চেনেল আছাম ৱেলনেছ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।